ভাইটি তাই কি হল কি কৰি আছ মোৰ ৰুমলে কিয় সোমাইছ কলক্ষণী যা মোৰ ৰুমৰ পৰা তই কি কৰি আছ মই চাবলৈহে আহিছিলো দেখা নাই মই মোবাইল টিপি আছো তইও একেবাৰে দেউতাৰ হসতা উঠিছ অকল মোক আকৌ গালিয়ে পাৰি থাক বেছি কৰ মোৰ ৰুমৰ পৰা ওলা বেটা তুমি কি কৰিছা ঐ তই মোৰ বেটাৰ ৰুমলে কিয় আহিছ সি পঢ়িছে নে নাই পঢ়া মই চাবলৈহে আহিছো তই একেবাৰে বৰ মাষ্টৰনীজনী ওলাইছ চুপ থাক ছোৱালী মানুহ হয় মোৰ ল'ৰাটোৱে পঢ়িছে নে নাই চাবলৈ আহিছে বৰ একেবাৰে ছোৱালী সদায় ছোৱালী হৈ থাকিবি বেছি নেদেখুৱাবি এইখন ঘৰত বেছি দম্ভালি নকৰিবি মাজনী হেৰি আপুনি ছোৱালীজনী কি জবৰ লগালে তাই যে এই ৰুমটোলে সোমালে অকল কন্দা মুখখনকে দেখো তাই মোৰ বেটাৰ ৰুমত আহিছে আৰু কৈছে বোলে কি পঢ়িছে চাবলৈ আহিছে বৰ মাষ্টৰনীজনী তাই সুধিছেহে বাইক হিচাপে তাই সোধাটো দায়িত্বই আৰু তাই যে সেইটো সুধিছে আপোনাৰ এইবোৰ চৰিত্ৰ কিহৰ চৰিত্ৰ হে আপুনি এই দুইটা সন্তানকে সমানেই মৰম কৰিব লাগে আৰু আপুনি এই ল'ৰাটোকহে মৰম কৰে আচলতে কুহিক আপুনি মৰম নকৰে ইয়াৰ কাৰণ কি কম তাই কন্যা সন্তানে কেতিয়াও উত্তৰ স্থান ল'ব নোৱাৰে তুমি মোৰ বাবে দেউতাৰ পৰা গালি শুনিব নেলাগে মাজনী মই তোৰ বাবে গালি শুনো কিন্তু তই এইটো ৰুমলৈ কেতিয়াও নাহিবি বল ঐ ছোৱালী তই স্কুলীয়া কাপোৰ পিন্ধি কলৈ যাৱ স্কুলীয়া কাপোৰ পিন্ধি স্কুললৈহে যায় চুপ থাক তই মুখে উত্তৰ নিবি ঠাচকে লগাই দিম তোক মই স্কুললৈ যাবলৈ মানা কৰিছিলো না ছোৱালী মানুহ ঘৰত থাকি কাম কৰিবলৈ কৈছিলো না তই ঘৰত কান্দিব শিকিবি স্কুলত পঢ়ি তই একো ফালিব নোৱাৰ আপুনি কি ছোৱালীজনী চাউকি মেমে কথা কৈ আছে আপুনি ছোৱালীজনী কিয় স্কুললৈ যাবলৈ মানা কৰিছে কন্যা সন্তানে ঘৰত থাকি কাম কৰিব লাগে স্কুলত পঢ়িব নালাগে কোনখন সংবিধানত লিখিত আছে যে ছোৱালী মানুহে স্কুল যাব নোৱাৰে আপোনাৰ এইবোৰ ছোৱালীজনী আপুনি পঢ়া শুনা ভাল মানুহ কৰিব লাগে আপুনি ছোৱালী মানুহ হৈ বোলে ছোৱালীজনী কিয় স্কুল যাবলৈ নিদিয়ে ইয়াৰ কাৰণ কি মই জানিব বিচাৰিছো কাৰণ দেউতাই মোক সকলো সম্পত্তি দিব লাগিব হয় সকলো পইচা পানী হৈ যাব নহয়নে দেউতা হয় বেটা তই বাহিৰত এনেকুৱা কথা ক'বলৈতো লাজ লগা নাই তুমি মোৰ বাটাক চয়াবলৈ ক'ত অধিকাৰ পালা মুঠতে ছোৱালী মানুহ স্কুল যাব নোৱাৰে বুলিছো নোৱাৰে ঘৰত কাম বন শিকিব লাগিব আপুনি ছোৱালীজনী পেন্সিলে কিনি দি পাইছে নে পেনে কিনি দি পাইছে নে বহিয়ে কিনি দি পাইছে তাক স্কুললৈ যোৱাও মানা কৰিছে মই তাক হাজিৰা কৰি হ'লেও স্কুল পঢ়োৱা মাজনী তই স্কুল ওলা তই কাউলেও ভয় নকৰিবি মই তোক স্কুল থৈ আহিমগৈ যিটো মাতি লওঁগৈ ৰ তই ওলা মুঠতে যিটো ড্ৰাইভাৰক কওঁগৈ স্কুল থ'বলৈ যিটো ড্ৰাইভাৰ কুহি স্কুললৈ ওলাইছে হেল্ল' হয় কোনে কৈছে আমাৰ বেটাহঁতৰ স্কুলৰ প্ৰিন্সিপাল মেম কি কৈছে আজি আপুনি আমাৰ ঘৰলৈ আহিব হ'ব দিয়ক ৰাখিছোঁ বন্দনা তুমি মাতি থাকিলে নুশুনা কিয় আইও আপোনাৰ মাতি ইমান ঠেহ দিয়া নহয় কি কথানো কওকচোন আজি আমাৰ বেটাহঁতৰ স্কুলৰ প্ৰিন্সিপাল মেম আহিব সেইটোনো ইমান ভালকে কয় নে যুদ্ধলৈ যোৱা মানুহ আগতে খং নামে চান্দাল এই কথাষাৰ আপুনি মনত ৰাখিব তুমি মোক এই নীতি শিক্ষা দিব লাগে কুহিহঁতৰ স্কুলৰ প্ৰিন্সিপাল মেম আহিব যে মই দোকানৰ পৰা আহোঁগৈ মিঠাই আনিবলৈ কিনো কুহি কৈ থাকা বেটা স্কুল বুলি ক'বা আপুনি বেটা বুলি ক'ব মই কুহি বুলি কমেই সোমাব পাৰোঁনে মেডাম বহক ভিতৰৰ পৰা মই এটা বিশেষ কামতহে আহিছিলোঁ কওকচোন বাৰু এটা ভাল খবৰ আৰু এটা বেয়া খবৰ প্ৰথমতে ভাল খবৰটোকে শুনাওক আপোনালোকৰ কুহিয়ে স্কুলত 1 নম্বৰ হ'বলৈ সক্ষম হৈছে কি অসম্ভৱ ইয়াৰ কেতিয়াও হ'ব নোৱাৰে এই কুৰক্ষণী যদি কেনেকৈ স্কুলত 1 নম্বৰ হ'ল আপুনি তেনেকৈ নক'বচোন তাই পঢ়িবলৈ বহুত যত্ন লৈছে আৰু আপোনাৰ ল'ৰাই বা কি কৈছে বেয়া খবৰটো কওকচোন মেডাম আপোনালোকৰ বেটাই পৰীক্ষাত ফেল কৰিছে কালি এটা ল'ৰা ঘুচিয়াই দাঁত হৰুৱাই দিছে মোৰ বেটাই এনেকুৱা কাম কৰিব নোৱাৰে আপুনি কি কৈছে মেডাম মই ঠিকেই কৈছোঁ বাৰু মই আহিছোঁ দেখিছে আপুনি যিটো ল'ৰাক ইমান মৰম কৰিছিল সেই ল'ৰাটোৱে আজি স্কুলখন বদনামহে উলিয়ালে মই এটা কুহি আৰু বেটাক
মাতিছো বেটা কুহিয়ে কি হ'ল দেউতা বেটা তুমি কিয় স্কুলত বেয়া কাম কৰিছা স্কুলত বেয়া কাম কৰিবা নেপায় নহয় বেটা আৰু তোমাৰ স্কুলত নম্বৰ বহুত কমিছা ফেল কৰিছা কিয় বাৰু তুমি আৰু কুহি তোৰ বাবে মোৰ ল'ৰাটো ইমান লাজ পাইছে তোক মই স্কুলত যাবলৈ মানা কৰিছিলো না তোক মই ঘৰত কাম বন কৰিবলৈ কৈছিলো না মুঠতে তই স্কুল যাব নোৱাৰ ঘৰত কাম বন কৰিবি মনত ৰাখিবি এইজন বাপেকৰ অত্যাচাৰ মই মোৰ ছোৱালীজনী কেনেকৈ ডাঙৰ দীঘল কৰি হেৰা বন্দনা ল'ৰাটো হায়দৰাবাদলৈ যোৱা 5 বছৰ হ'ল তাৰ এতিয়ালৈকে খবৰো নাই খাতিও নাই ইছ মোৰ যেন কি কপাল আৰু সিহঁতৰ 5 বছৰ ইয়ালৈ অহাও নাই মই কৈছিলো নহয় আপোনাক সি বৃদ্ধকালত কেতিয়াও নেচায় কুহিলৈকে আশা কৰিলো আৰু তাই চাকৰি কৰি ডাঙৰ মানুহ হ'ব থোৱা এই ছোৱালীজনীৰ কথা কৈ নাথাকিবা মোৰ ল'ৰাটো এদিন আহিব সেই আশা বুকুত বান্ধি আমি দুয়োজনে স্বৰ্গলৈ যাব লাগিব কুহি ভাল মানুহ হ'বই এদিন চাই থাকক বাৰু তুমি এবাৰ শেষবাৰৰ বাবে বেটালৈ ফোন এটা কৰি চোৱাচোন মোৰ বিশ্বাস যে সি ৰিচিভ কৰিব বাৰু হেল্ল' বেটা তই ক'ত আছ তই সোনকালে ভতি আছো তই বহুত দিন মুখখনে চোৱা নাই আৰু তোলৈ ফোনটো কৰিলে সদায় চুইচ অফ কৰি আছে পিতা তোৰ চিন্তাতে ৰাতি টোপনি নহা হৈছে তই সোনকালে ঘূৰি আছোন বেটা বুঢ়ী মই মোৰ অকল কাম খতি নহ'লে মই কাম খতি নহ'ব নে কিবা মই অকল বুঢ়াটোৰ কাৰণে মই যাব নোৱাৰো নহয় কাম খতি কৰি মই হায়দৰাবাদত বিন্দাছ বুইছা মই গাঁৱৰ ঘৰলৈ গুচি নাযাওঁ হেল্ল' তই কিয় এনেকুৱা কথাবোৰ কৈছ তোৰ পিতাইলৈ সঁচাই বেয়া নালাগে তই এনেকুৱা কথা ক'বলৈ তই ক'ত অধিকাৰ পালি তই ঘূৰি আছোন বেটা মই তোক হাত জোৰ কৰিছোঁ আৰু এটা কথা ক'বলৈ থাকিলে নহয় মই হায়দৰাবাদৰ এজনী ৰূপহীক বিয়া কৰালো মই তোমালোকৰ ওচৰলৈ মা ৰূপহীক নিনো শুনিছানে বেটাই ইয়ালৈ কেতিয়াও ভতি নাহে আৰু সি তাত এজনী ৰূপহী ছোৱালী বিবাহ কৰা মই কি শুনিছো হায়দৰাবাদলৈ গ'ল আৰু এজনে PhD কৰিলে হেল্ল' ডক্টৰ আপুনি আমাৰ ঘৰলৈ আহকচোন মই মিষ্টাৰ বৰুৱাৰ ঘৈণীকে কৈছোঁ আহকচোন আহক কিবা সামাজিক চিন্তা হৈছে নেকি সামাজিক চিন্তানো কিনো নহ'ব নিজৰ ল'ৰাটোৱে তেওঁক এৰি হায়দৰাবাদলৈ গুচি গ'ল তেওঁ চিন্তাই এতিয়া বহুত ডাঙৰ বেমাৰ হৈছে কি হৈছে এটা কিডনী ডেমেজ হৈছে বেটা এই পজিটিভ ব্লাডৰ কিডনী লাগিব আপোনালোকে সোনকালে এটা কিডনী যোগাৰ কৰক নহ'লে এই পৃথিৱীৰ পৰা আঁতৰি যাব মই বিচাৰোঁ মোৰ কিডনীটো মোৰ মৰমৰ বেটাই দিব হেৰা তুমি মোৰ মৰমৰ বেটালৈ ফোন এটা কৰা এয়া শেষ প্ৰচেষ্টা এইবাৰ ফোন কৰি চাওঁ সিনো ক'ৰ কিডনী দিব হেল্ল' বেটা দেউতাৰ গা বেয়া দেউতাৰ এটা কিডনী ডেমেজ আছে তই দিব পাৰিবি জানো আছোন তই হেল্ল' এটা মই বুঢ়াৰ কাৰণে কিডনী দিব নোৱাৰোঁ এটা মই কিন্তু কিডনী নিদিওঁ মনত ৰাখিবি বুঢ়ী মই সম্পত্তিৰ কাৰণেহে যাম মই কিডনী নিদিম মই দেউতাক এটা কিডনী দিম ডক্টৰ মোক লৈ যাওক আৰু দেউতাকো বলক আমি হস্পিটাললৈ যাওঁ আমি সোনকালে কিডনী দিয়া ব্যৱস্থা কৰোঁ ঠিক আছে বলক
এৰা দুখ বেজাৰ এইবিলাকে নামিলা নহয় ৰূপহী মই নামিলো গাঁও ঘৰে মই সম্পত্তিৰ বাবেহে আহিছো নহলে নাহিলো হেতে ময়ো ৰখাওৱে মা দেউতা আমি আহিলো দেউতা এইটো ক'লা একে ভূতৰ পালি লিখে মোৰে ল'ৰা মোৰ ল'ৰাটো কিয় ভূতৰ পালি বুলি ক'লে মোৰ ল'ৰা আপোনালোককে সদায় ওপৰত তুমি হায়দৰাবাদৰ পৰা এইখন ঘৰত জুই লগাবলৈ আহিছে তোমাৰ নামটো কি মোৰ নাম অগ্নি ৰূপহী চলিহা তই এইখন ঘৰৰ পৰা আঁতৰ অগ্নি তই মোৰ ল'ৰাটোক ধ্বংস কৰি দিলি আৰু তহঁতি এক টকাও সম্পত্তি নাপাওঁ কিন্তু দেউতা চব থাক তই ইয়াত সম্পত্তিটো ভাত ইয়ালৈ ইমান দৌৰি আহিছ নিজে ঘটি ল বেছি মুখামুখি কথা ক'বলৈ নাহিবি বা তোৰ ইমান সাহস মোৰ সাহস আছে কাৰণ মই দেউতাক এটা কিডনী দি থৈ আছে তই কোনটো কিডনী দিছ হে কচোন কোনটো কিডনী দিছ তই আৰু এইখন ঘৰ লোৱা নহয় তোক মই কাজাৰ পুত্ৰ কৰি দিলো এই সম্পত্তি মই মৰিলেও মোৰ ছোৱালী নামত লিখি থৈ যাম হেৰা আমাক সম্পত্তি নালাগে এতিয়া ইয়াৰ পৰা ব'লা মই ইনে মিছাতে কষ্ট দিবি তই ডাঙৰ চাকৰি কৰি ডাঙৰ মানুহ হ'ব লাগিব মাজনী দেউতা তুমি যে নিজৰ ভুল বুজি পাৰা সেয়াই ডাঙৰ কথা মাজনী মোক ক্ষমা কৰি দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী কল্পনা বৰুৱা মই বন্দনা চৰিত্ৰ অভিনয় কৰিছিলোঁ মোৰ নাম ধুনু মই মেকআপ লোৱা হৈছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী বাৰ্বি শইকীয়া মই কুহিৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ মানে কন্যা সন্তান নমস্কাৰ মোৰ নাম শ্ৰী দেবব্ৰত বৰা মই কন্যা সন্তানত দেউতাক লৈছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী আনিশা ভাৰালী মই ডক্টৰ লৈছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী মিনাক্ষী গায়ন মই বোৱাৰী আৰু মাষ্টৰনী অভিনয় কৰিছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী অংকিতা সৈকিয়া মই বেটা Thank you for watching. Bye bye. Thank you.